আমি SIOৰ কাৰণে 674 এলিমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছো। SIO যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছো। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে, এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জাগাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি এলিমেণ্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIOখিনি আহিব আৰু SIOখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ, যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ, যাতে ছায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। তেখেতসকলৰ নিচিনা কণ্ট্ৰেকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই। আমাৰ যোনে চাকৰি ল'ব সি ভালকৈ শুব পাৰিব, সি 8 ঘণ্টা শুব পাৰিব ভালকৈ। তেখেতসকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে শুব পৰা নাই, ঘূৰি আছে ইটো ঘৰে ইটো ৰাস্তাই, ক'ৰবাত EMক আগৰি ধৰে, ক'ৰবাত অফিচাৰক আগৰি ধৰে, চাকৰি দিয়ক। আমাৰ দিনত চাকৰি পোৱা একজন মানুহ ক'তো যাব লগা হোৱা নাই, টোপনি হাৰা হোৱা নাই, সি ভালকৈ টোপনি মাৰিব পাৰিছে। আমি আজি তেখেতসকলে কৈছে, সিদিনা তেখেতসকলৰ পাৰ্টীৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে। কোনটো শিক্ষক ভুৱা? টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা? 99ৰ শিক্ষকবিলাকৰ 2বাৰ 3বাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ নেতাসকলে, নাম ক'ব পাৰোঁ, চব লাজ পাব তেখেতসকলে। মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই, কিন্তু বেছিকৈ প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ। কোনে পইচা লৈছে, গুৱাহাটীত কোনটো হোটেলত লৈছিলে, কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে, ক'ত বহি লৈছিলে, কোনজন EMA লৈছিলে, তাৰ লগত কোন অফিচাৰ আছিলে, চব তথ্য আমাৰ তাত আছে। আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো। এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি? মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে। গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে। আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই তেখেতসকলে কৈছিলে আমি চাকৰি দিছোঁ। যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে, 3 মাহ মাত্ৰ চাকৰি আছে, 6 মাহ মাত্ৰ চাকৰি আছে, তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছোঁ। এইটো BPF-এ দিয়া নাই, এই জাষ্টিছটো আমি কৰিছোঁ। আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছোঁ। কোনজন টিচাৰ ভুৱা? টিচাৰসকলক, টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে? তেখেতসকলক আমি সমৰ্থন কৰক, সহায় কৰক। আজি যিখন 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ এইটো সদায় কৈ আছে এইটো ঠগালে। অলৰেডি চেলাৰীয়ে পাই গ'ল। আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে, ষ্টাফ আছে, তেখেতসকলৰ চেলাৰীৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত চব ধৰা হৈছে। কোনো আঠানা পইচাও ৰৈ যোৱা নাই। যিখিনি স্কুল কলেজ ৰৈ গ'ল, BTR ৰেকৰ্ডৰ 6.3 মতে, BTR ৰেকৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছোঁ। কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড, এটাৰ পিছত আনটো সমস্যা ওলাই যাই থাকে। আৰু আজিৰ সমস্যা নহয়, যোৱা 30-40 বছৰৰ আগৰ পৰা অহা সমস্যা। গতিকে অলপ সময় লৈছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে। এই প্ৰভিঞ্চিয়েলাইজ কামটো আমি কৰিব নোৱাৰোঁ। আজি যদি BTR-ত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন। কিন্তু BTR-ত তেনেকুৱা ৰেভিনিউ অহা বা তেনেকুৱা চ'ৰ্চ আমাৰ হাতত নাই। গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব। আমি তেখেতসকলৰ ওপৰত বাট চাই আছোঁ। আজি নহয় কালি কৰিব। অলৰেডি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, BTR গভৰ্ণমেণ্ট, বিভিন্ন ছাত্ৰ সন্থা, জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো ছাৰ্ভে কৰা কাম, এইটো আমি এটা ফেজ কমপ্লিট কৰি লৈছোঁ। গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ। ড্ৰপ আউট ৰেট আছে, কিন্তু BTR-ৰ আমাৰ 5খন জিলাতো ড্ৰপ আউট ৰেটটো ইমান কম নহয়। এলিমেণ্টাৰীতকৈ ছেকেণ্ডাৰী লেভেলত ড্ৰপ আউট ৰেটটো বেছি হৈছে। গতিকে ড্ৰপ আউট ৰেটটো ৰিডিউচ কৰাৰ কাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট থ্ৰুৱেদি আমাৰ চৰকাৰে খুব চিৰিয়াছলি আমি কাম কৰিবলৈ হাতত লৈছোঁ, যাতে আমি 5 বছৰত ড্ৰপ আউট ৰেটটো একদম মিনিমামত আনিব পাৰোঁ। 1 চাইল্ড 1 ফাইল এটা নতুন কনচেপ্ট আমি আনিছোঁ।
আমাৰ অঞ্চলত কিয় কোৱালিটি এডুকেশ্যন ল'ব নোৱাৰে বা দিয়া নহয়, কিহৰ কাৰণে ড্ৰপ আউট হয়, এইবিলাক কথাটো ট্ৰেকিং কৰাৰ কাৰণে, ট্ৰেচিং কৰাৰ কাৰণে আমি পাৰ্চনেলাইজ মনিটৰিং কৰাৰ কাৰণে এজন ষ্টুডেণ্টক ওৱান চাইল্ড ওৱান ফাইল আমি আৰম্ভ কৰিছোঁ। এই বছৰ আমি 100খন স্কুলত ওৱান চাইল্ড ওৱান ফাইলটো আৰম্ভ কৰিবলৈ গৈ আছোঁ, য'ত নেকি এজন ষ্টুডেণ্টে স্কুলত অহা দিনাৰ পৰা তেখেতৰ নিউট্ৰিশ্যনৰ পৰা লৈ পেলাই, তেখেতৰ IQৰ পৰা লৈ পেলাই, তেখেতৰ হেল্থ ইনফৰমেশ্যনৰ পৰা লৈ পেলাই, তেখেতৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা লৈ পেলাই প্ৰত্যেকটো কথাটো মনিটৰ কৰা হ'ব। আৰু এইটো মানে ক্লাছ মানে কি কয় KG to PG হ'ব, যদি ষ্টুডেণ্টে আমাৰ ইয়াত পঢ়ি থাকে। যদি ষ্টুডেণ্টজন আমাৰ ইয়াত নপঢ়ে, ধৰি লওক মেট্ৰিক পাছ কৰি বেলেগত গুচি যাব, তেতিয়া এই ফাইলটো এই ষ্টুডেণ্টৰ লগত সেই স্কুলত বা সেই ইনষ্টিটিউশ্যনত পঠাই দিয়া হ'ব, যাতে নেক্সট ইনষ্টিটিউশ্যনে যাতে এইটো ফ'ল' কৰিব পাৰে আৰু সেই ষ্টুডেণ্টজনক গাইড কৰিব পাৰে। আমি নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ জুন মাহৰ ভিতৰতে আধাৰশিলা স্থাপন কৰিম। তাত আমাৰ সকলো যিটো চিলেবাছ ভাৰতবৰ্ষৰ ভিতৰত আজি যেনেকৈ আমাৰ চৰকাৰে ওৱান নেশ্যন ওৱান ভোট যিটো চিন্তা কৰিছে, আমিও বিচাৰিছোঁ যে ওৱান নেশ্যন ওৱান চিলেবাছ হোৱাটো উচিত। কাৰণ দৰিদ্ৰ বা গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, মহাজনৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, টাউনৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, গাঁৱৰ বেলেগ পঢ়িব, এইবিলাক হ'ব নোৱাৰে। তো এইকাৰণে এডুকেশ্যনটো যাতে চবেই ইকুৱেল পাব পাৰে, বড়োলেণ্ডত আমি এইকাৰণে নিউ জেনেৰেশ্যন ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰি আমাৰ ইয়াৰ সকলো শিক্ষকসকলক এই চিলেবাছৰ যিটো ডিফাৰেঞ্চ আৰু ষ্টুডেণ্টক কি এডুকেশ্যন দিলে, কেনেকৈ কোৱালিটি এডুকেশ্যন, কেৰিয়াৰ ইনফৰমেশ্যন দিব লাগে, ইয়াৰ কাৰণে এই ট্ৰেইনিং ইনষ্টিটিউটটো মানে ডিজাইন কৰা হৈছে। ছুপাৰ 50 আপোনালোকে জানে, যোৱা 2 বছৰত আৰু ইঞ্জিনিয়াৰিং 3 বছৰ হ'ল আমি ছুপাৰ 50 চলাই আছোঁ, 50জন ল'ৰা ছোৱালীক কোচিং দিয়া। এইবাৰ আমি ছুপাৰ 50 প্লাছ কৰিছোঁ। ছুপাৰ 50 প্লাছ, প্ৰথম ছুপাৰ 50টো তেনেকুৱাই থাকিব, তাত কোনো কম্প্ৰমাইজ নহ'ব, তাত মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীয়ে পাব। নেক্সট ছুপাৰ 50ত কমিউনিটিবিলাকৰ পৰা লোৱা হ'ব, যিবিলাক ফাৰ্ষ্ট মেৰিটত অহা নহ'ল, ছেকেণ্ড কেটেগৰীত আহিল, সেই সকলো কমিউনিটিৰ পৰা এজন দুজনকৈ আমি চান্স দিম। কাৰণ কিছুমান কমিউনিটিৰ পৰা এতিয়ালৈকে বিউৰ'ক্ৰেচিত এজনো নাই বা মানুহে নাই তেখেতসকলক, সেইকাৰণে তেখেতসকলক এনকাৰেজ কৰাৰ কাৰণে ছুপাৰ 50 প্লাছটো আমি আৰম্ভ কৰিছোঁ। যিবিলাক গুৱাহাটীত থাকে, দিল্লীত থাকে, সেইসকলেও আমাক যোৱা 2 বছৰত কৈ আছে যে আমি এই পৰীক্ষাটো দিবলৈ নাপাওঁ, আমাকো সুযোগ দিব লাগে, আমিও BTRৰে হয়, বড়োলেণ্ডৰে হয়। গতিকে নেক্সট আমাৰ যিটো টেষ্ট হ'ব, এইটো গুৱাহাটীত হ'ব, দিল্লীত হ'ব, তেজপুৰত হ'ব, বিভিন্ন অঞ্চলত টেষ্টবিলাক পতা হ'ব, যাতে আমাৰ বাহিৰত পঢ়ি থকা ল'ৰা ছোৱালীও কোচিঙত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰে। স্পেচ এডুকেশ্যন 10টা আমাৰ স্পেচ চেণ্টাৰ ডেভেলপ হৈ আছে, অলৰেডি 3টা আমি অপেনিং কৰিলোঁ, বাকীখিনিও আমি অতি শীঘ্ৰে অপেনিং কৰিম। অহা 9 তাৰিখত আমাৰ ইছৰোৰ ডাইৰেক্টৰ বৰমালৈ আহি আছে, বৰমা হায়াৰ ছেকেণ্ডাৰীত আমি এটা স্পেচ লেব মুকলি কৰিম আৰু ইছৰোৰ লগত বড়োলেণ্ড গভৰ্ণমেণ্টে এটা MOU চাইন কৰিবলৈ আমি আগবাঢ়ি আছোঁ, যাতে আমাৰ ল'ৰা ছোৱালী, আমাৰ ষ্টুডেণ্টখিনিক অলপমান স্পেচ এডুকেশ্যনৰ ফালে অলপ এনকাৰেজ কৰিব পাৰে। ইতিমধ্যে আমাৰ 10জনীয়া টিম, এটা ষ্টুডেণ্টৰ টিম ইছৰোলৈ গৈ আহিল আৰু খুব ভাল এটা টুৰ হৈছে। গতিকে আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীৰ মাজতো, ছাত্ৰ ছাত্ৰীৰ মাজতো চাইণ্টিষ্ট হ'ব পৰা পটেঞ্চিয়েল আছে, তেখেতসকলৰ তাতো সেই স্কিল, সেই কেপাচিটি আছে। এইটো এনকাৰেজ কৰিবৰ কাৰণে আমি ছায়েন্স এডুকেশ্যন প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ।